তিনিটা আখৰৰ এটা শব্দ জীৱন। জীৱন নামৰ এই পৃষ্ঠাখন বৰ কঠিন। এই পৃষ্ঠাখনত পাত লুটিওৱাটো বৰ কঠিন আৰু বৰ সংগ্ৰামৰ মাজেৰে অতিবাহিত কৰিব লাগে। প্ৰত্যেকজন মানুহে পাত লুটিয়াই লুটিয়াই জীৱনৰ পৃষ্ঠা সামৰে। আমিও এদিন সামৰিম, প্ৰত্যেকে সামৰিব। বহুতে ইতিমধ্যে জীৱনৰ পৃষ্ঠা সামৰি মেলানি মাতিছে। কিন্তু এই জন্মৰ পৰা মৃত্যুৰ এই সময়ছোৱাই যিহেতু আমি জীৱন বুলি গণ্য কৰোঁ, গতিকে জীৱনটোত আমি জীয়াই থকাৰ সময়ছোৱাত যুঁজ কৰিব লাগিব, আমি সংগ্ৰাম কৰিব লাগিব। সংগ্ৰাম মানে কেৱল আমি কৰাখিনিয়ে সংগ্ৰাম নহয়। জীৱনটোত মানুহৰ বহু নিৰাশা আহে, বহু হতাশা আহে। কিন্তু এই হতাশাৰ মাজতো, এই নিৰাশাৰ মাজতো আমি যুঁজিবলৈ, আমি জিকিবলৈ শিকিব লাগিব। এজন যুৱকৰ কথা আমি আলোচনা কৰিব বিচাৰিছোঁ। এইজন যুৱক নাম দীপজ্যোতি বৰা, ঘৰ টিয়কৰ অতি ভিতৰুৱা চিন্তামণিপুৰত। এদিন এক পৰিঘটনাৰ ফলত এখন ভৰি হেৰুৱাইছিল দীপজ্যোতিয়ে। কিন্তু তাৰ পিছতো দীপজ্যোতি ভাঙি নপৰিল, বৰঞ্চ জীৱনটোক নকৈ সজালে। কৰি গ'ল সি সংগ্ৰাম, কৰি গ'ল ভাল লগা কামবোৰ। এখন ভৰি নথকাৰ পিছতো ভৰি এখন নথকাৰ দৰে সি নাথাকিল। সেই জীৱনটোত জিলিকিব বিচাৰিল। আনৰ ঘৰত ডিছ লগাই সি পেট প্ৰৱৰ্তাবলৈ সংগ্ৰাম আৰম্ভ কৰিলে। আৰু আজিৰ তাৰিখত সি প্ৰথমতে কঠিন বুলি ভবা কামবোৰ আজিও আন 10জনৰ দৰে সহজ হৈ পৰিছে। গতিকে জীৱনটোত কেতিয়াও যিকোনো পৰিস্থিতিতে নিৰাশ হৈ যোৱাটো মানুহৰ বাবে শেষ উপায় হ'ব নোৱাৰে। নিশ্চয় বিকল্প চিন্তা থাকিব, বিকল্প দিশ থাকিব। কেতিয়াবা ধুমুহা মানুহৰ জীৱনত আহে, কিন্তু এই ধুমুহাবোৰ দেখি আমি ধুমুহাৰ আহিব বুলি ভাবি আমি পলায়ন কৰিলে নহ'ব। জীৱনটোত আমি যুঁজিব লাগিব, জীৱনটোত আমি জিলিকিব লাগিব। ধন্যবাদ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।